মমতাৰ চিঠি কবি হেম বৰুৱা। এয়া মমেডাল জ্বলাই লৈছোঁ আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি। চাওক খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱন্তীৰ পাতনি মেলিছিলোঁ। সিদিনা আছিল কাতিৰ কুঁৱলীহনা এটি কোমল পুৱা, আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হয় আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। তুমি বাৰু মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তেনেদৰে তধা লাগি চাই আছিলা কিয়? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ, আৰু মই যেন তলসৰা এপাহ শেৱালি। সিদিনা মোৰ মন সাগৰত এৰি অহা আৰু আহি পোৱাৰ অলেখ ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? মোৰ আইতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। এই সকলোবোৰ মোৰ পুৰাণৰ সাধু যেনেই লাগে। জেঠমহীয়া দেউতাৰ বছৰকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে। তাৰ ওপৰৰ পাৰিত ডালিম গুটি যেন দাঁত এঠানিমান গজিছে। সি মোক একেবাৰে এৰিকেই নিদিয়ে। কেতিয়াবা ইমান খং উঠে। তুমি নাই নহয়, সেইকাৰণে। সি বাৰু মোৰ এই বগা সাজযোৰলৈ তেনেদৰে তধা লাগি চাই থাকে কিয়? সি উপজাৰে পৰা সেইযোৰ কাপোৰ তাৰ চিনাকি, সেইকাৰণে নহয়। তোমাৰ বাবুল এতিয়া বৰটো হ'ল বুজিছা, আৰু ডাঙৰ হ'লে মই তাক স্কুলত নাম লগাই দিম। সেই স্কুলত থকা সময়খিনি মোৰ বুকুখন উদং হৈ থাকিব ভাই। আৰু কি লিখিম? বিশেষ একো নাই। মোৰে শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মই ভোক দৈ দি ভটিয়াই গৈ বুঢ়ালু ইটৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। ইতি মমতা। আকৌ বুজিছা, এইবাৰ মাঘৰ বিহুৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনীৰ 2টি পোৱালি জগিছে, এটি সুধ বগা, আনটো পখৰা।